ইমান দিলংনে নাহা সৌটো আহিছো কি কৈছ তই কিনো কোবে বব দে ন আছাম বে এই লকডাউনৰ মাজতে স্কুটিখন ল'লে লৈ পেলাই লং বুজিছ নাই কিমান পুল ইমান পুব আৰু এই থটিয়ে বৰ আছে লকডাউনটো পইচা পাছ ইমানকৈ আমিয়ে নাখায় কিনো ক'বে ক'ত পাছ আকৌ ইমানকৈ পইচা ক'ততো পাবে আৰু হোম বিজনেছ এটা আৰম্ভ কৰিছোঁ তাকে কণ্ডিশ্যনটো বাৰুৱে দেখিছোঁ নতুন না ছেকেণ্ড হেণ্ড বা ছেকেণ্ড হেণ্ড কি লৈ পেলাই লওঁ আৰু ক'ত পাছ আকৌ ইমানকৈ পইচা তই এয়া ম'ম' চম' বনাইছোঁ আৰু অলপ ক'তনো এই তিনিআলিতে বনাইছোঁ মোৰ বডিটো বিৰাট কিনলি হৈছে হয় ন ম'ম' খালে শকত হৈ পেলাই শুনিছম হয়তো ন যাব লাগিব ন তোৰ ওচৰকে যাবেচোন যাবে মোৰ ওচৰত বনাই দিম একেবাৰে ঠিকে আছে দে বহ বহ আহ দে আৰু ক বাকী খবৰ খাতি ক বিয়া চিয়া পাতিলি নেকি বিয়াখন যে পাতলম দেই পাতিলে ন নেমাকলে যে খাবৰ কাৰণে কেলা ছোৱালী পলাই আনিবলগীয়া হ'ল সেনেকৈ আনিলে ক'ৰ পৰা নোৱাৰিলে ই ওচৰ পাই বিয়ালি কুকুৰটো না কি সেনেকৈ কৈছ আকৌ পাই বিয়া পাতিলেহে গম পাবে কি হয় ডেকা দিনতে ঘুটপে আৰু পইচা হোৱাত নদী খুব ঘুট পোৱা নাপাওঁ তো মাইকে মেখেলা লাগি পিটিকুট লাগি ব্লাউজ লাগি কি নক'ব তোৰ মই পাই দেই আকৌ ভঙা চিঙা ঘৰ হ'লে শুনবে খা কথা আকৌ খেতি কৰিব আকৌ শাক ধান চান নাথাকিলে শুনবে খা কথা শুনি মাথা গৰম হৈ যায় এতিয়া লকডাউন কৰোণা হ'ল ক'ত আৰু কাম বনি কোনো নাহে ক'তো যাব নাই পোৱা এতিয়া ঘৰত মাইকী গালি শুনি আছ কি ক'ব কথা ন ব'ল পথাৰখনকে চাংগে অকণমান বহুত দিন নাই যোৱা তাৰপৰা কথাখিনি সেনেকৈ গম পালে ইয়াত প্ৰথমতে কেইটকা লাগিছিল 50 টকাহে লাগিছিল বোলে আনিছিল বাইকখনত তেল ভাবে 50 টকা 100 টকা দি হয় নাই মোৰ কথা কৈছোঁ দেই ওচৰ যে তাৰপিছত তই ফোন বেয়া লিপষ্টিক লাগি কিবা লাগি কাজল লাগি বোকা চুবই নোৱাৰিবে তোৰ মোৰ সোমাই লেতেৰা লাগি হেনো নখা চুকাত মাটি সোমাই হেনো যেনেবা টাউনৰ ছোৱালী এনেকুৱা কথা গম পাবে তাকে মই ভাবিছিলোঁ দেই বিয়াখন পাতিম বুলি তাৰপিছত ইমান যিবিলাক শুনো আৰু সেই খাই কথা ক বহুত সেইকাৰণে নেপাতি তাকে মই কেলে যে পাতলং আকৌ এবাৰ খালি নেপাৰোঁ আকৌ মই মোক ক'লে নাইতো বহব নেকি তই জানো দেই মই ক'ব না তোৱে কৈছ ক সেইটো একদম কম খৰচতে হৈ গ'ল বুলি আমাৰতো জানোৱে হয় আমিনো ক'ৰ লাখ টকীয়া মানুহ নো দেখাও হয় বাৰু দে তোৰ কথা পাত যদি পাতো পাবে আৰু এই ক জনাম বাৰু কম তোক কম তোৰ বিশালচোন ক'ৰবাৰ পৰা আহিলে ক'ৰবাৰ মাত খা লগাই থৈ আহোঁগৈ তাকে এই বিশাল এই ভৰটো বিয়াখন পথাৰত কি কৰি আছ আকৌ তই হয় লকডাউনত কিমানো ঘৰ সোমাই থাকে তাকে পথাৰখনকে চাং বুলি আহিছোঁ ক'ৰবালে অথনি পথাৰখনকে চাং বুলি আহিছোঁ খেতি খাই অৱস্থাই নাই কি হ'ব এবাৰ তাৰপৰা চব একে আছে আমাৰ এনেকৈ তাকে গান চান শুনিব নাই পোৱা যে গান এয়া লকডাউন দেখিছে আৰু সময়ে নাই পোৱা কৰি চাওঁ বাৰু নতুন গান দুটামান কেতিয়াকৈ পামগৈ ডিচেম্বৰ মান পাবে তাৰপৰা কথা চালে এয়া চালোঁ অৱস্থা নাইকিয়া খুজি ল'ম হ'ব এবাৰ তাকে ঘৰকে যামগৈ এতিয়া কি কৰিব ন যাওঁ আমিও যাওঁ যাওঁ কিনি ব'ল লগে